Good morning student. তোমালোকৰ এটা নতুন ভিডিও লৈ তোমালোকৰ মাজত এতিয়া আৰম্ভ কৰিব লৈছো এই ভিডিওটোত অনুশীলনী 2.2 ক্লাস 9 ৰ 2.2 এইখিনি অংক 2.2 কৰাৰ আগতে 2.1 ইতিমধ্যে অন্যটা ভিডিওত সম্পূৰ্ণভাৱে কৰা হ'ল ইয়াৰ বেসিক্স বিলাকৰ বিষয়ে আলোচনা কৰা হ'ল এতিয়া আমি আলোচনা কৰিম অনুশীলনী 2.2 এটা দিয়া আছে 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া x equal to 0 হয় x equal to -1 হয় আৰু x equal to 2 হয় এটা 5x - 4x² + 3 বহুপদৰ মান নিৰ্ণয় কৰিবলৈ কাৰণে আছে ওকে এতিয়া এটো হল বহুপদ আমি প্ৰথমতে লিখিম আমি এনেকৈ লিখিলম এক নম্বৰটো কৰি চাও যদি x equal to 0 হয় তাৰ মানে এই x আৰু এই ইয়াত x দিয়া আছে যদি x ৰ ইকুৱেল যদি 0 হৈ যায় তেতিয়া হলে আমি অংকটো কেনেকৈ কৰিম এক নম্বৰটো আমি ধৰি লও প্ৰথম আমি লিখিব লাগিব সমাধান বুলি আমি লিখিম প্ৰথম আমি লিখিম কি সমাধান প্ৰথম আমি সমাধান বুলি লিখিম ইয়াত দিয়া আছে আমি ধৰা হল বুলি লিখিম ধৰা হল যে px equal to 5x - 4x² plus 3 তো px আমাৰ ইয়াত x ৰ ভ্যালু কিমান দিয়া আছে x ৰ ভ্যালু 0 দিয়া আছে সো আমি লিখিম যেহেতু x equal to 0 গতিকে আমি লিখিম যে x অত b0 বহাই দিম আৰু যিমানবোৰ x আছে x অত আমি ব্ৰেকেট দি প্লাই 0 বহাই দিম 4 0² plus 3 এতিয়া আমি কি কৰিম কাৰণ 5 ৰ লগত 0 টো যদি আমি পূৰণ কৰো তেতিয়া হলে সদায় আমি 0 পাম অৰ্থাৎ 5 0 = 0 হয় মাইনাস টু মাইনাস আহিব 0 যদি আমি স্কয়ার কৰো কাৰণ 0 টোৰ ওপৰত স্কয়াৰ আছে এতিয়া 1 ক যদি স্কয়াৰ কৰো তেতিয়া হলে 1 * 1 = 1 2 ক যদি স্কয়াৰ কৰো 2 * 2 = 4 and 3 যদি স্কয়াৰ কৰো 3 * 3 = 9 এনেকৈ হ'ব ঠিক তেনেকৈ 0 যদি স্কয়াৰ কৰো আমি 0 পাম কাৰণ 0 * 0 হলে 0 হয় গতিকে 4 * 0 + 3 যেটো তোমালোক নিউ বিগিনাৰ হয় গতিকে মই ডাইৰেক্টলি এটা স্টেপৰ পৰা মানে স্টেপ বাই স্টেপ কৰি গৈছো জাম্প কৰা নাই মনৰ ভিতৰতে কৰা নাই এতিয়া 0 আহিলে এটো হল 4 0 = 0 + 3 আমি এনসার কি পালো এটো 0 ক্যান্সেল গুছি গল থাকিলে অনলি 3 এতিয়া আমি এই সমীকৰণটোত যদি x = 0 পাতি দিও তেতিয়া হলে আমি আৰু উত্তৰ পামগৈ 3 নেক্সট এটা আমি আহো এটো হল 1 নম্বৰ 2 নম্বৰ কাৰণে 2 নম্বৰ দিয়া আছে x = -1 তেতিয়া হলে কি হ'ব এটাকে px = কিমান হ'ব আমি লিখিব পাৰিম যে 5x 4x² + 3 ইয়াতে -1 পুট কৰিলো সো 5 - 1 4 - 1² 3 নাও এটা প্লাস এ মাইনাস এ মাইনাস কাৰণ এই 5 টোৰ আগত একো নাই মানে এটা প্লাস লুকাই আছে এটা কি লুকাই আছে প্লাস লুকাই আছে প্লাস এ মাইনাস 5 1 * 5 তো মাইনাস এ মাইনাস কি হ'ল এটা আমি a to a লগত ক্যালকুলেশন নহয় ইয়াত এই ব্র্যাকেট চিনটোৰ ওপৰত আছে স্কয়াৰ গতিকে মাইনাস আমি চাও যে -1 * -1 তো মাইনাস এ প্লাস হৈ গল 1 * 1 গতিকে +1 পাম সো -4 * 1 হ'ব +3 সো -5 - 4 + 3 মাইনাস এ প্লাস পাছাৰিয়ে অৰ্থাৎ 9 হ'ব -9 + 3 মাইনাস এ প্লাস এ মাইনাস ডাঙৰ সংখ্যাটোৰ আগত কি চিন আছে এটা আমি লক্ষ্য কৰিব লাগিব দিয়া এইটো আছে তোমাৰ লোকৰ কাৰণে নতুন সদায় মনত কৰিবা যদি দুটা সংখ্যাৰ মাজত ক্যালকুলেশন কৰিবলগীয়া হয় এটাত যদি মাইনাস থাকে এটা যদি প্লাস থাকে তেতিয়া হলে ডেফিনেটলি -a + a মাইনাস হ'ব কাৰণ আমি জানো যে +a + a প্লাস +a - a মাইনাস -a - a প্লাস গতিকে আমাৰ হাতত আছে বা -a + a কি হয় মাইনাস হয় যেটা মাইনাস আছে আৰু প্লাস আছে গতিকে আমি মাইনাস কৰিব লাগিব 9 ৰ পৰা 3 গুছি গলে থাকিলে কিমান 6 অৰ্থাৎ 6 6 3 9 গতিকে 6 আমি হ'ব কিন্তু 6 ৰ আগত প্লাস বহিব না এটা মাইনাস বহিব কোৱাচোন তোমালোকে যে 6 ৰ আগত কি বহিব 6 ৰ আগত মাইনাস বহিব কিয় মাইনাস বহিব কাৰণ 3 আৰু 9 ৰ ভিতৰত 9 টো হৈছে ডাঙৰ গতিকে 9 ৰ আগত যেটো চিন আছে সেই চিনটোৱে হ'ব ইয়াত বহিব এনসাৰ হল এটো তাৰ পিছত আহিব আমাৰ নম্বৰ 3 দিয়া আছে কি দিয়া আছে একেটাই সমীকৰণ দিয়া আছে কিন্তু x ৰ ভ্যালুটো বেলেগ দিয়া আছে x = 2 ৰ বাবে কি হয় চাও দেখি x ৰ কি x ৰ 2 ৰ কাৰণে কি হ'ব x =
5x 4x square plus again 3 so px or value আমি put কৰি দিম 2 5 into 2 4 2 square plus 3 5 2 ja 10 and 2 ja 4 আমি জানো অর্থাৎ 2 2 গুণ 4 4 put কৰিলে আমি 3 10 4 4 ja 16 4 4 গুণ 16 3 এতিয়া আমি কি কৰিম এতিয়া আমি চাও যে ইয়াত প্লাস এ মাইনাস হয় অর্থাৎ এটোৰ পৰা এটো 10ৰ পৰা 16 বিয়োগ কৰিব নোৱাৰি আমি এটা কাম কৰো মাইনাস এ প্লাস এ মাইনাস গতিকে 16ৰ পৰা আমি কি কৰিলো 3 মাইনাস কৰিলো 10 আহি গল 16ৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব 13 হৈ গল এতিয়া প্লাস এ মাইনাস আমি পাইছিলো প্লাস এ মাইনাস ডাঙৰ সংখ্যা গল হল 13 গতিকে মাইনাস হ'ব ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিম 13ৰ পৰা 10 গুছি গলে থাকিলে 3 ডাঙৰ সংখ্যাটো মাইনাস আছে গতিকে -3 পাম আকৌ মই বুজাই দিছো ইয়াত x = 2 আছে px = 5x - 4x square plus 3 সো x ৰ ঠাইত আমি কি পুট কৰিব লাগিব আগতে কৰি অহাৰ দৰে 2 পুট কৰিব লাগিব x ৰ ঠাইত 2 পুট কৰিলো x স্কয়াৰ ঠাইতো হে 2 পুট কৰিলো x ৰ ঠাইত 2 পুট কৰিছো ইয়াত স্কয়াৰ লেখানে স্কয়াৰ থাকি গল +3 নেক্সট আহিলে 5 2 যা 2 5 গুণ 10 এতিয়া -2 2 গুণ 4 4 4 গুণ 16 আৰু 3 এতিয়া 4 4 গুণ 16 হৈ গল মাইনাস থাকিলে 10 থাকিলে এটো সেল নামি আহিলে আমি দেখিলো যে 10ৰ পৰা এটোৰ পৰা এটো মাইনাস কৰিব পাৰিম আমি ইয়াৰ পৰা এটো মাইনাস কৰিলে মানে ডাঙৰ এটো -6 পাম কিন্তু আমি এটা কাম কৰিলো যে এটো একটা নকৰি এটো কৰিলো এই দুটা মাইনাস এ প্লাস এ মাইনাস 16ৰ পৰা 3 গুছি গলে থাকিলে কিমান only 3 থাকিলে yes 13 থাকিলে 13ৰ পৰা 10 গুছি গলে থাকিলে 3 সো आंसर আমি পাই গলো নেক্সট এতিয়া আমাক দিছে যে 2 নম্বৰ অংকটো কি দিছে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p0 আৰু p1 আৰু p2 নিৰ্ণয় কৰিবৰ কাৰণে কোৱা হৈছে সমীকৰণটো দি দিয়া হৈছে যে py = y² - y + 1 এটো দি দিয়া হৈছে আমাক আৰু এইটোৰ পৰা আমি কৰি দেখুৱাব লাগে যে p0 কিমান হয় p1 কিমান হয় p2 কিমান হয় আগৰ অংকটোৰ দৰে এটো অংক সেম হয় গতিকে তোমালোকক মই কৰি দেখুৱাইছো ইয়াত প্ৰথম আমি কি কৰিব লাগিব পাতিব লাগিব সমাধান প্ৰথম আমি কি কৰিম এটা সমাধান বুলি পাতিম তাৰ পিছত আমি লিখিম ধৰা হল দে যে কি বুলি লিখিম আমি py = y² - y + 1 এটো পুট কৰিলো তাৰ পিছত এতিয়া p0 পুট কৰিম আমি p0 ৰ বাবে কি হ'ব p0 ৰ বাবে হ'ব ইয়াতে আমি পুট কৰিব পাৰো যে p0 ৰ বাবে হ'ব ইয়াত দিয়া আছে 0² 0 + 1 তো 0 ক আমি কৰিলে মানে এটো নিদিলেও হ'ব এটা 0 কৰিলে কি হ'ব এইটোৰ আমি দিব লাগিব তো এটা 0 হলে মানে 0 হ'ব এটো 0 + 1 ক্যান্সেল গুছি গল থাকিলে only 1 आंसर হৈ গল আমি 1 পালো आंसर তো এতিয়া আমি নেক্সটটো আমি কৰিম নেক্সট অংকটো কিমান হ'ব 1 ৰ বাবে কৰিছো এগেইন আমি একেদৰে p1 ৰ বাবে আমি কৰিছো p1 ৰ বাবে যদি আমি কৰিছো তেতিয়া হলে আমি পাম যে y আকৌ y² - y + 1 সো নেক্সট আহিব y + 1 এটো 1 ক স্কয়াৰ কৰিলে 1 এ হ'ব 1 + 1 এটা এটা সদায় এটা মনত তোমালোক এটা মই টিপ এটো মানে শৰ্ট ফৰ্ম এন্ড টিপস দিছো তোমালোকক কৰিবলৈ কাৰণে এটো চোৱা কি কৰিবা যদি এটা সংখ্যা বোলে সেম নাম্বাৰ এইটোলে চোৱা এইটোৰে 1 আছে ইয়াতো 1 আছে 2 আছে 2 আছে 4 আছে 4 আছে ইয়াত মাইনাস ইয়াত প্লাস ইয়াত মাইনাস আনিবা এটা যদি নাম্বার কিটা সেম হয় যদি সিনৰ বেলেগ হয় এটা ক্যালকুলেশন কৰিব এটা ডাইরেক্ট ক্যান্সেল গুছি যাব এটা মাইনাস আছে এটা প্লাস আছে ইয়াত 2 আছে 2 সেম আছে ইয়াত 2 and 2 সেম আছে কিন্তু ইয়াত মাইনাস আছে ইয়াত প্লাস আছে গতিকে ক্যান্সেল গুছি যাব এটা প্লাস আছে এটা মাইনাস আছে এটা 4 and 4 সেম আছে গতিকে আমি ডাইরেক্ট কি হ'ব ক্যান্সেল গুছি যাব তো ইয়াত মাইনাস আছে প্লাস আছে আমি ক্যান্সেল কৰিম উত্তৰ কিমান পালো 1 পালো সো ইজি তো এটা আমি তোমালোকক কৰিব দিম p2 ৰ কাৰণে p2 তোমালোকৰ বাবে এৰি দিলো p2 তোমালোকে নিজেই কৰিবা তো ইয়াত y² y + 1 তো এটা বাকি তোমালোকৰ কাৰণে এটো হোমৱৰ্ক এটো তোমালোক দিছো এটো তোমালোকে নিজে কৰিবা নেক্সট আহিলে অনুশীলনী 2.2 ৰ নেক্সট আহিলে এতিয়া আমি কৰিম p0 p1 আৰু p2 বাবে কৰিব কৈছে 2 নম্বৰ এটো একেই হয় আমি জাস্ট আমি চাও যে প্ৰথম সমাধান আমি লিখি লওঁ সমাধান লিখি লৈছো যে ইয়াতে সমাধান কি বুলি লিখি লওঁ
যে দিয়া আছে আমি প্ৰথম লিখিম যে দিয়া আছে আমি লিখিম যে pt t দিয়ে t আছে চলক ইয়াত কাৰণ সমীকৰণটো t দিয়া আছে কাৰণে এটো t হ'ব লাগে প্লাস twice t স্কয়াৰ minus t কিউব এটা চাও এটা প্ৰথম কাৰ কাৰণে কৰিম কোনটো এটো p0 সো p0 ৰ কাৰণে আমি কৰিছো p0 ৰ কাৰণে কৰিছালে কিমান হ'ব 2 আহিলে ইয়াত 0 পুট কৰিলো twice আহিলে 0 স্কয়াৰ minus 0 কিউব তা কিউব থাকক 0 পদ স্কয়াৰ থাকক কোনো কথা নাই তাৰ পৰা কি ওলাব কাৰণ এটোটো 0 0 হৈ গল আমি পুট নকৰো 2 থাকিলে ইনটু 0 হৈ গল 0 আহিলে তো গতিকে এটো 0 হৈ গল এটোটো 2 0 0 0 যি আপা ক্যান্সেল কৰি গুটে কিটা এটা পাতি দিছো 0 0 এটো মাইনাস প্লাস এটো ক্যান্সেল কৰিলো থাকিলে 2 আমি आंसर পালো 2 কিমানৰ কাৰণে 2 পালো p0 ৰ কাৰণে নেক্সট আকৌ আহিলে p1 ৰ কাৰণে নেক্সট আহিলে p1 so p1 ৰ কাৰণে ক্যালকুলেশন কৰিম আমি আকৌ again 2 plus t square plus twice t square t cube next আমি কৰিম এতিয়া p1 ৰ কাৰণে কৰিব গৈছে নহয় এটা 1 পুট কৰি দিম so simple একেবাৰে সাধাৰণ ভাৱে লোৱা আকৌ 82 ঠাইত 1 পুট কৰিলো স্কয়াৰ পুট কৰিলো তো ইয়াতে 1 পুট কৰিলো again পাতি দিলো তো এতিয়া 2 একে 3 হ'ল এটা ডাইৰেক্ট ক্যালকুলেশন কৰি দিলো 2 1 গুণে 1 গতিকে 2 গুণ 2 হ'ব আৰু 1 কৰিলে এটো 1 1 কিউব কৰিলে মানে 1 হ'ব এটো 5 হৈ গল এটো 1 গতিকে 5 ৰ পৰা 1 গুছি গল থাকিলে 4 এগেন আমি চাও 2t plus twice t square minus 3 cube এতিয়া আমি 1 দিছে গতিকে t ঠাইত আমি 1 পুট কৰি দিছো জাস্ট 1 পুট কৰি দিছো এতিয়া এটো t গতিকে 3 আহিলে 1 আহিলে 2 plus 1 হলে 3 হ'ল তাৰ পিছত 1 ক স্কয়াৰ কৰিলে 1 হ'ব গতিকে 2 আহিলে আৰু মাইনাস হলে মাইনাস এ আহিব 3 1 ক কিউব কৰিলে 1 আহিব গতিকে 3 এ 2 লগত মানে যোগ কৰিলে মানে কিমান হ'ব 5 পাম তো মাইনাস আহিলে 1 আহিলে 5 পৰা 1 গুছি গল ইকুয়াল টু 4 নেক্সট টু আহিলে p2 কাৰণে লাষ্টত একেবাৰে কৰি দিছো তোমালোকক যে p2 কাৰণে কিমান হ'ব তো এটো again আমি এট পুট কৰি দিম 2 and 2 square মানে গেছ কৰা কিমান হ'ব 4 and 2 কিউব আহি গল এটা তোমালোকক জানিব লাগিব কিউবৰ খন 1 into 1 into 1 1 কিউব equal to 1 হয় 2 into 2 কিমান হ'ব 2 কিউব equal to 8 হয় 3 into 3 কিউব কিউব প্লাস তোমাৰ 27 হয় গতিকে এনেকৈ তোমালোকে নিজে উলিয়াই লবা এখন চাৰ্টখন মুখস্থ থকাটো তোমালোকে নেদেখিলে মই আকৌ কৰি দিছো এটা চোৱা 1 into 1 into 1 1 কিউব 1 2 into 2 into 2 কিউব equal to 8 3 into 3 কিউব equal to 27 গতিকে এই চাৰ্টখন বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তুমি ম্যাক্সিমাম 10 ৰ লৈকে তোমালোকে নিজে ইনটু কৰি উলিয়াই লবা এনেকৈ সিম্পল হয় তাৰ পিছত এটা আমি ম্যাথছ টু লৈ যাও ম্যাথছ টুত কি দিয়া আছে ম্যাথছ টুত আছে যে ইয়াত আমি এই দেখতে কৰি দিও হা 2 2 4 তাৰ পিছত আমি প্লাস 2 2 গুণ 4 গতিকে 2 into 4 আৰু এটো কিউব কৰিলে কিমান হ'ব 8 গতিকে আমি 8 পুট কৰি দিলো 2 4 যা 4 2 4 গুণ 8 এই আগৰ হে সেম হৈ গল এটো প্লাস এটো মাইনাস এটো 8 সেম মিলি আছে এটো কটা কৰি গলো কনসেপ্টৰ মতে তো 4 आंसर আমি again 4 পালো ওয়াও 2 to 4 ললে দেখুন 2 4 and 4 তো আশা কৰো তোমালোকে বুজি পালা এই দুটা ম্যাথছ তোমালোকৰ কাৰণে 1 নম্বৰ দিয়া আছিল এটো আৰু 3 নম্বৰটো দিয়া আছে একেবাৰে 3 নম্বৰ 3 টো কি দিয়া আছে একদম সিম্পল দিয়া আছে ইয়াতে কি দিয়া আছে নম্বৰ 3 টো দিয়া আছে যে px = x কিউব দিয়া আছে তোমাৰ ইয়াতে p0 এডাল পাতিবৰ কাৰণে তো p0 p1 আৰু p2 এটো উলিয়াব লাগে এটো তোমালোকৰ কাৰণে ৰাখি থলো হোমৱৰ্ক তোমালোকে কৰি প্লাই মানে ফটো মাৰি প্লাই মোক স্ক্ৰিনশ্বট মাৰি প্লাই তুমি কমেন্ট কৰিবা এতিয়া আহি গল 4 নম্বৰ তো এই 4 নম্বৰটো মোস্ট ইম্পৰ্টেন্ট অলপ হাৰ্ড নহয় কিবা সিম্পলে হয় জাস্ট আমি ইনটু কৰিম আৰু x ৰ ভ্যালু পুট কৰিম তো 4 নম্বৰ একই হয় ইয়াতো দিয়া আছে কি দিয়া আছে 4 নম্বৰটো যে p0 ইয়াতো কৰিব লাগিব তাৰ পিছত p1 কৰিব লাগিব আৰু p2 কৰিব লাগিব গতিকে আমি এটো অংকটো কৰিম সো এতিয়া সমাধান আমি পাতো সমাধান আখৰ ভাল নহয় মই খৰখেদা কৰি লিখিছো তো তোমালোকে
আশা কৰোঁ তোমালোকে বুজি পাবা এতিয়া আমি কৰিছোঁ ইয়াতে নেক্সট আমি কৰিছোঁ যে পি ইয়াতে কৰিম আমি সমাধান ধৰা হ'ল প্ৰথম আমি লিখিম ধৰা হ'ল যে px ইকুৱেল টু দিয়া আছে x minus 1 আৰু x plus 1 আমি ডাইৰেক্ট পুট কৰি দিম ইয়াত প্ৰথমতে p0 কাৰণে কিমানৰ কাৰণে কৰিম আমি p0 কাৰণে কৰি দিওঁ তো p0 কৰিলে কিমান হ'ব ইয়াতে 0 পুট কৰি দিওঁ 1 0 পুট কৰিলো 1 সো এটো উলালে -1 আৰু ইয়াৰ পৰা উলালে +1 গতিকে 1 মাইনাসে প্লাস মাইনাস গতিকে -1 এটো এনসারটো হ'ব -1 ওকে আমি পালো -1 পালো নেক্সট আমি কৰো এগেইন দিয়া আছে যে px ইকুৱেল টু এগেইন পুট কৰিম আমি এনেকে x minus 1 and x plus 1 so p1 কৰিলে কিমান হ'ব 1 minus 1 and 1 plus 1 so এটো ক্যান্সেল কৰিলে 0 হ'ল into 1 2 হ'ল 2 0 কৰিলে কিমান 2 0 কাৰণ 0 লগত যিকোনো সংখ্যা পূৰণ কৰিলে আমি কি পাম 0 পাম 0 লগত যিকোনো সংখ্যা আমি পূৰণ কৰিলে কি পাম 0 পাম তোমালোকক যদি পূৰণ কৰি দিয়া হয় শূন্যৰ লগত তেতিয়া হলে তোমালোকেই হ'বা নেক্সট আহিল তোমাৰ p2 next goal p2 ডাইৰেক্ট কৰিছো এটো লাইন নাপাটো প্ৰথমতে হ'ব 2 -1 তাৰ পিছত 2 আহিব +1 আহিব নেক্সট আহিলে 2 পা 1 গুচি গল থাকিলে 1 * 2 কে 3 সো 3 এগুণে 3 সো এটো হল आंसर আমি পাই গল তো এতিয়া তোমালোকৰ যেটো 1 নম্বৰ যেটো কোৱেশ্চন আছিল সেই 1 নম্বৰ কোৱেশ্চনটো কমপ্লিট হৈ গৈছে ইয়াত কেটা 4টা মান পাৰ্ট আছিল সেই পাৰ্ট কিটা ইয়াত এনেকৈ আছিল এই ম্যাথছ কেটা যে সো ইন্টাৰেষ্টিং আছিল ম্যাথছ কেটা কৰিবৰ কাৰণে যে এই কেটা 1 নহয় এটো 2 তো ইয়াৰে 2 নম্বৰ যেটো 2 নম্বৰ অংক আছিল হেতু 2 তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p0 p1 p2 হৈ গল এটা তোমালোকক এটো কৰি দিয়া হ'ল এটো হ'ল তাৰ পিছত তোমাৰ এটো কৰি দিয়া হ'ল এটা আমি নেক্সট গুছি যাম 3 এটা কাখত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা বলা আমি নেক্সট পাৰ্টটো আৰম্ভ কৰো নতুন জোশ নতুন উদ্যম লৈ পেলাই যদি ভাল পাইছা এইখিনতে মই কও যদি ভাল লাগিছে শিকি পেলাই মোৰ হতে যদি বুজি পাইছা মই বুজুৱাটো যদি বুজি পাইছা তেতিয়া হলে মোৰ এই চেনেলটো তোমালোকৰ নিজৰ চেনেল হয় তোমালোকৰ কাৰণে কষ্ট কৰিছো তোমালোকৰ কাৰণে মানে ভিডিঅ'সমূহ প্ৰস্তুত কৰিছো যাতে আমাৰ অসমীয়া লৰাবিলাকে ভালকৈ শিকিব পাৰে অসমীয়া মাধ্যমৰ লৰাবিলাকৰ ভালকৈ এইবিলাক শিকিব পাৰে সকলোৰে কাৰণে টিউচন কৰাৰ কাৰণে সমৰ্থ নাথাকে সকলোৰে কাৰণে এটা বিহত ক্লাছত বা শিকা নহয় গতিকে তোমালোকৰ হৈতে এই ভিডিও বিলাকৰ হৈতে তোমালোকে যদি শিকিব পাৰা তেতিয়া হলে তোমালোকৰ কাৰণে নতুন উদ্যমেৰে মই কাম কৰিম তাৰ কাৰণে তোমালোকে চেনেলটো এতিয়া তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা আৰু সাবস্ক্ৰাইব কৰিলে প্ৰথমে তোমালোকে এই ভিডিও বিলাক তোমালোকৰ ওচৰলৈ গৈ থাকিব আৰু তোমালোকে মোৰ হৈতে কানেক্ট হৈ থাকিব আৰু তোমালোকে যদি কিবা বুজি নোপোৱা টপিক আছে সায়েন্স হক ম্যাথছ হক বা ইংলিশ গ্ৰামাৰ হক তোমালোকে সুধিব পাৰা প্ৰথমতে মই সায়েন্স পঢ়াম ম্যাথছ কমপ্লিট কৰাৰ পিছত বাকি সায়েন্সৰ বিলাক আহিব গতিকে ম্যাথছ খিনি তোমালোকে কমপ্লিট কৰি লোৱা নেক্সট আমি আৰম্ভ কৰো 3 নম্বৰ যেটো অংক আছে একদম মজা বহুত ধুনিয়া এখিনি অংক কৰিবলৈ কাৰণে আৰু ইজি হয় তোমালোকে যদি বুজি পোৱা নহয় এখিনি অংক কৰি পেলা তোমালোকে বহুত নিজে মানে এনজয় কৰিব পাৰিবা কাখত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰি চোৱা জাস্ট এটা গেম বুলি ভাবিলা এটা গেম তো গেমটো এনেকুৱা যে এইটো x ৰ ভ্যালুটো ইয়াত পুট কৰি দিয়া x ৰ ভ্যালুটো পুট কৰি দিয়াৰ পিছত যদি ইয়াৰ ইকুৱেল 0 ওলাই যায় তেতিয়া হলে তুমি ক'ব লাগিব যে এইটো হৈছে মানে কাখত উল্লেখিত মানবোৰ এই মানটো এই সমীকৰণটোৰ এই বহুপদটোৰ এটা শূন্য হয় তাৰ মানে এটো যদি আমি পুট কৰি দিয়াৰ পাছত যদি 0 ওলাই তেতিয়া হলে আমি আমাক ক'ব লাগিব লাষ্টত আমি ক'ব লাগিব যে কি বুলি ক'ব লাগিব যে আমি -1/3 টো এই বহুপদটোৰ এটা শূন্য হয় এটা বল আমি কৰি চাও যদি ওলাই তেতিয়া হলে আমাৰ ভাল লাগিব সমাধান আমি প্ৰথম একে আমি সমাধান বুলি লিখিব লাগিব এটা লিখিলো আমি px = 3 x plus 1 লিখিলো again আমি ইয়াত কি কৰি x ঠাইত পুট কৰি দিও আকৌ এটো -1/3 3 into 1/3 plus 1 এতিয়া আমি নেক্সট আমি কৰিম তো এটো কৰি দিয়াৰ পাছত নেক্সট আহিলে এটা চোৱা এটা কথা তোমালোকক মই কম এটো হল বেসিক্স হয় এটো তোমাৰ ৰুল শিকি যোৱা যে সাপোজ 1/3 আছে যদি ইয়াত এটো ওপৰ সংখ্যা হয় এটো হলে ওপৰ সংখ্যা কাৰণ এটো 3 into 1/3 যদি পদ থাকে 3 টোটাল 1 এটা থাকে তোমালোকে জানা যে এই 3 টো ওপৰ সংখ্যা গতিকে এটো লগত এটো
কেনসেল গুচি যায় এই ওপৰৰ সংখ্যাৰ লগত এটো কেনসেল গুচি যায় গতিকে কেনসেল গুচি থাকিলে কিমান 1 থাকিলে ইয়াত যদি মাইনাস থাকে -1 হ'ব যদি প্লাস থাকে +1 হ'ব এটা সোৱা ইয়াটো সেম হৈছে এটো 1/3 সোৱা 1/3 এনেকেও লিখিব পাৰি 1/3 এনেকেও লিখা হয় তোমালোকে কনফিউজ নকৰিবা এনেকে লিখা আৰু এটো লিখা কোনো ডিফাৰেন্স নহয় একে হয় তো এটা তোমালোকে সোৱা ইয়াত -1/3 দিয়া আছে 3 দিয়া আছে 3 ৰ ওপৰৰ সংখ্যা আপাৰ নম্বৰ হয় ওপৰৰ সংখ্যা হয় গতিকে এটো তলৰ সংখ্যাৰ ওপৰৰ সংখ্যা তো এটা এটো লগত এটো আমি এনেকে কেনসেল কৰিব পাৰো ইয়াত -1 পালো এটো +1 পালো মাইনাস এ প্লাস এ মাইনাস 1 ৰ পৰা 1 গুচি গলে থাকিলে 0 দ্যাট মিন্স তো আমি ক'ব পাৰো যে -1/3 px ৰ এটা শূন্য হয় লিখি দিলা এটো কমপ্লিট তো নেক্সট আহিলে আমি এমকে লিখিব লাগিব নেক্সট আহিলে এটো অংক নেক্সট এটো অংক আহিলে 2 নম্বৰটো px = 5x দিছে - π দিয়া আছে x = 4y 5 দিয়া আছে আচ্ছা ইয়াত কিন্তু এটা নতুন বস্তু দিয়া আছে π এটো কোৱা হয় π বুলি কোৱা হয় ইয়াৰ ইকুৱেল টু সদায় 22/7 গতিকে 22/7 ইয়াৰ মানটো এতিয়া আমি π দিয়া থাকো কিবা দিয়া থাকো টেনচন লবলগীয়া কথা নাই আমাৰ কথাটো হল আমাৰ মোটিভটো হৈছে আমাৰ মূল এইমটো হৈছে আমি x টো কি দিয়া আছে x টো কাৰ লগত আছে আৰু x ৰ ইকুৱেল টু কিমান হয় আমি কিমান বহাব লাগিব x ৰ লগত সো এটা px দিছো px equal to আমি এবাৰ পুট কৰি লম ইয়াত এনেকে পাই ইয়াত সৰি ইয়াত সোলেন লিখিব পাৰা শৰ্ট ফৰ্ম কে সোলেন মই তাৰ পৰা তোমাৰ সমাধান লিখো সোলেন লিখিম সোলেন মানে হৈছে সলিউশন তো এটা px লিখিম তো px অৰ্থাৎ x ৰ ভ্যালুটো কিমান দিয়া আছে 4/5 দিয়া আছে সো ইয়াত 4/5 তো 4/5 পুট কৰিলো পাই এগেইন আগৰটো নিচা 3 মিলি আছে এটো 5 that means 5 into 4/5 এটো আপাৰ নম্বৰ টো লোৱাৰ নম্বৰ টো 5 দে এটো 5 into pi এটো ক্যান্সেল কৰি দিলো आंसर থাকিলে 4 - pi this is the answer so easy একদম ইজি হয় তোমালোকে কৰিলে হয় নেক্সট আহিলে এটো তো ইয়াতে দিয়া আছে px = x² - 1 x - এটো আকৌ দুটাৰ কাৰণে কৰিব দিছে এটো দুটা দি আছে এটা ভ্যালু এটা 1 দি আছে এটা এবাৰ 1 ৰ কাৰণে কৰিব লাগিব এবাৰ -1 ৰ কাৰণে কৰিব লাগিব সো আমি এটা সোলেন লিখিলো এটা px = x² - 1 পাত পুট কৰিলো তো এফালে পুট কৰি তলত নিলিখো কাৰণ আৰটিৰে নেক্সট টু কাৰণে কৰিম আকৌ আমি এবাৰ 1 কৰিছো দিয়া 1 কৰিলো 1 সো 1 ৰ কাৰণে কৰিলো 1 * 1 এটো 1 তো আমি ক্যান্সেল 0 সো তেতে হলে কি হয় আকৌ কৰিছো এটো 1 নম্বৰ এন্ড 2 নম্বৰটো কাৰণে কৰিছো যে px = x² - 1 নেক্সট আমি কিমান পুট কৰিলো -1 ক আমি পুট কৰিলো 1 তো কৰিলে কিমান মাইনাস প্লাস হৈ গল এটা গতিকে এটো 1 হ'ব এটো 1 = 0 ওয়াও দুটাৰ কাৰণে ওলালে গতিকে আমি লিখিম যে x আৰু 1 আৰু -1 দুইটাই px বহুপদৰ শূন্য হয় সো ইন্টারেস্টিং এটো ওলাই গল এনেকৈ আমি এনেকৈ স্টার্ট কৰি এনেকৈ লিখিব লাগিব নেক্সট এতিয়া আমি আৰম্ভ কৰো নাম্বাৰ 4 px = দিয়া আছে x + 1 x - 2 সো x = -1 আৰু 2 ৰ কাৰণে কৰিব লাগে ইয়াটো আগৰটো নিচিনা সেম কৰিব লাগিব আমি পুট কৰো s সোলেন এনেকৈ সোলেন লিখিলো সো px লিখিলো x + 1 লিখিলো and x - 2 লিখিলো সো আমি এটা কি কৰিম ঠিক আছে আমি এটা কাম কৰো প্ৰথমতে আমি 1 ৰ কাৰণে কৰো সো -1 পুট কৰি দিলো সো -1 + 1 x ৰ ঠাইত আকৌ এগেইন আমি -1 পুট কৰিলো 2 ওকে ওলাই গল এটা মাইনাস প্লাস মাইনাস 0 0 এটা মাইনাস প্লাস হৈ গল মাইনাস প্লাস হলে 2 কে 3 অৰ্থাৎ ডাঙৰ হৈ গল মাইনাস আছে মাইনাস পুট কৰিলো 3 তো আমি -3 থাকক +3 থাকক জিয়ে নাথাকক যিকোনো নাম্বাৰ নাথাকক লাগে শূন্যৰ লগত পূৰণ কৰিলে কি হ'ব সদায় 0 শূন্য হ'ব অৰ্থাৎ 0 হ'ব এতিয়া আমি এটো 1 নম্বৰ পালো 2 নম্বৰটো চাও আমি ক্যালকুলেশন কৰি চাও কি দিয়া আছে 2 নম্বৰটো দিয়া আছে px = এগেইন আমি পুট কৰিম x + 1 and x - 2 সো এটা আমি p2 ঠাইত আমি x ৰ ঠাইত 2 পুট কৰি দিলো সো 2 + 1 and 2 - 2 এটা চাও সো ইন্টারেস্টিং 2 কে 3 হৈ গল এটো 2 পা 2 গল কাৰণ প্লাস মাইনাস তোমাৰ 2 পা 2 গুচি গল থাকে 0 0 লগত 3 পূৰণ কৰিলে 0 ওলাই গল একদম সিম্পল হয় সো সিম্পল সো তাহলে কি বুজি পালো যে আমি আকৌ আগৰ নিচিনা লিখি দিম যে কি বুলি লিখিম আমি -1 and 2 দুয়োটাই কি বুলি লিখিম দুয়োটাই px ৰ বহুপদৰ শূন্য হয়
সো ইন্টারেস্টিং হৈ গ'ল তো তোমালোকে আশা কৰিছোঁ তোমালোকে ভালকৈ বুজি পাইছা মেথছবোৰ এইটোতো একদম সিম্পল হয় নেক্সট আহি গ'ল 5 তো 5 টো আমি কৰিম এগেইন সো 0 কাৰণ 0 স্কয়াৰ কৰিলে তো 0 হ'ব কাৰণ x স্কয়াৰক যদি আমি 0 কৰি দিও 0 স্কয়াৰ কৰিলে 0 হ'ব দেন obviously x 0 ইকুৱেল টু ইয়াৰ এটা এইটো বহুপদৰ এটা শূন্য হয় নেক্সট আমি লিখিম এইটো অলপ বেলেগ কোনো নাম্বাৰ সম্বৰ দিয়া নাই কিন্তু এটো কোনো সংখ্যা নাই ইয়াত আছে m/l দিয়া আছে ইয়াতো দিয়া আছে lx দিয়া আছে প্লাস m দিয়া আছে solen আমি পুট কৰিলো solen তো px ইকুৱেল টু পুট কৰি দিলো lx প্লাস m নাও x or equal to কিমান দিয়া আছে -m/l দিয়া আছে সো l আৰু -m/l দিয়া আছে প্লাস m দিয়া আছে আমি কি দেখিলো ইয়াত l আছে ইয়াতো l আছে ইয়াত -m আছে আমাৰ কথা নাই আমি l হ'ব -m and l এটো ক্যান্সেল কৰি দিলো প্লাস m কাৰণ তোমালোকক এটো কনসেপ্ট আগতে শিকাই আছো তোমালোকে যদি আগলে ভিডিওটো আগলে স্কিপ কৰিছোৱা তেতিয়াহলে তাত বুজি পাবা এটো কনসেপ্ট তোমালোকক ইতিমধ্যে শিকোৱা হৈছে তো -m plus m so plus and minus m or plus and minus তার মানে আমি মাইনাস কৰিম m or by m গুছি গলে ডেফিনেটলি 0 অর্থাৎ এইটো এই বহুপদটোৰ এটা শূন্য হয় তোমালোকে লিখি দিবা যে -m by l px or px বহুপদৰ এটা শূন্য হয় সিম্পল হৈ গ'ল নেক্সট আমি কৰিম এতিয়া নেক্সট এটো কৰিম কাৰণ বলা একে সময়তে আমি যেটা মানে অংক কৰিছো আমি যেহেতু কৰি গৈছো আৰম্ভ কৰিছো তা আমি এতিয়া অলপ আমি মানে নিজে ধৈৰ্য ধৰি পেলাই ধৈৰ্য নহয় আসলে যদি মোৰটো কৰি বহুত ভাল লাগিছে তোমালোকে যদি বুজি পাইছা তেতিয়াহলে তোমালোকে আৰু ডেফিনেটলি ভাল পাবা তো এই অংক 2.2 আমি একেবাৰে শেষ কৰি দিও তো ইয়াত এটা দিয়া আছে এতিয়া আহি গ'ল ইয়াত দিয়া আছে মানে এই অংক অলপ ডিফাৰেন্ট হয় এতিয়া দিয়া আছে x = 1/√3 দিয়া আছে √3 এটা √3 কাৰণে পালে মানে তোমালোকে কেনেকৈ কৰিবা √3 কথাটো কি হয় এটা সো আগতে মই তোমালোকক কৈ দিছো যে √3 এটা ৰুট দিয়া আছে তারপর 2 দিয়া আছে উপর যদি স্কয়ার থাকে এটা কি হ'ব তার মানে √2 * √2 হয় অর্থাৎ যদি স্কয়ার থাকে স্কয়ারের ওই √2 ক্যান্সেল গুছি যায় বা তুমি তোমালকে এনেকে ভাবিব পাৰা √2 2 কইলে মানে কিমান হ'ব 4 হ'ব 4 that means all 4 মানে কিমান হ'ব এটো আগৰ সেমই হ'ব একে নিচিনা হ'ব এটো বাদ দিয়া তাৰ মানে কি হ'ব যদি √2 লগত এটো ক্যান্সেল হৈ গুছি গৈ থাকিব কিমান 2 ওলাই আহিব অর্থাৎ যিকোনো ৰুডৰ ওপৰত যদি স্কয়াৰ থাকে তেতিয়া হলে ভিতৰত থকা সংখ্যাটো ওলাই এটো শর্ট ফর্ম হয় তোমালোকে তেনেকে মনত শিকি থোৱা তোমরা মনত ৰাখি থোৱা তো সেই কনসেপ্টটো এটা এই কনসেপ্টটো ইয়াত ইউজ হ'ব ইয়াতে তোমাৰ প্ৰথম solen ইয়াত দিয়া আছে যে px = কিমান দিয়া আছে 3x² দিয়া আছে -1 দিয়া আছে x হলো কিমান দিয়া আছে -1/√3 দিয়া আছে 1/√3 সো ইয়াতে আমি কি কৰি দিম -1/√3 পুট কৰি দিম √3 and 3 into আমি ব্র্যাকেট দিম আৰু 1/√3 এনেকে পুট কৰি দিম স্কয়াৰ আহি গল -1 এতিয়া তোমালোকে চোৱা এটো কি কৰিম নেক্সট কি কৰিম 3 আছে 3 পুট কৰিলো ইয়া চোৱা √3 আছে 2 এটো 1 ওপৰত স্কয়াৰ আছে এই স্কয়াৰটো ইয়াৰ ওপৰটো আছে ইয়াকো কৰি আছে স্কয়াৰ -2 কো স্কয়াৰ কৰিছে -1 to প্লাস হলে গতিকে আমি -2 উঠি যাব 1 ক স্কয়াৰ কৰিলে 1 এ পাম ৰুটক স্কয়াৰ কৰিলে কিমান হ'ব 3 ওলাই আহিব এটো -1 গতিকে এটো ক্যান্সেল কৰিলো এটো +1 এটো -1 ইকুৱেল টু কিমান পালো 0 পালো ডেফিনেটলি আমি কিমান হল তেতিয়া হলে এটো এই বহুপদটোৰ এটা শূন্য হয় আগত যেনেকৈ লিখিছো তোমালোকে লিখি লবা ঠিক তেনেকে 2 √3 দিয়া আছে তো 2/√3 কৰিলে কি হ'ব এটো তোমালোকক মই হোমৱৰ্ক কৰিব কাৰণ দিছো তোমালোকে কৰি মোক কমেন্ট সেকশনত এখন স্ক্ৰিনশ্বট মাৰি পেলাই ফটো মাৰি পেলাই মোক পঠাবা তাৰ পিছত আহিলে x = 1/2 দিয়া আছে solen দিয়া আছে solen so ইয়াতে দিয়া আছে px = twice x plus 1 দিয়া আছে and x = 1/2 so এতিয়া আমি x ৰ ভ্যালু পুট কৰি দিম আগৰ নিচিনা সেম যে 1/2 পুট কৰিলো 2 * 1/2 plus 1 again 2 to cancel গুছি গল 1 plus 1 আচ্ছা তো এটো 0 নহয় 2 লাইছে গতিকে আমি লিখিব লাগিব এটাকে লিখিব লাগিব যে 1/2 px ৰ এটা শূন্য নহয় বুলি লিখিব লাগিব তো এটো আমি এনেকৈ লিখিব লাগিব 1/2 px ৰ এটা শূন্য নহয়
আশা কৰোঁ তোমালোকে বুজি পাইছা নেক্সট আহি গ'ল একেবাৰে শেষত সো ইজি এখিনি অংক হয় কৰি বহুত ভাল পাবা যেতিয়া তুমি কৰিবা কাৰণ প্ৰেক্টিছ কৰা কাৰণ অনুশীলন তুমি বাৰে বাৰে প্ৰেক্টিছ কৰিব লাগিব তেতিয়াহে তোমালোকে ভালকৈ বুজি পাবা তো এই চোৱা তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা px = x + 5 এইটো কেনেকৈ কৰিব লাগিব শূন্য নিৰ্ণয় কৰিব লাগে জাষ্ট একদম সিম্পল লেট তোমালোকে ধৰি ল'ব লাগিব প্ৰথমতে সমাধান মই এটা কৰি দিম বাকিবিলাক তোমালোকে নিজেই কৰিব পাৰিবা কাৰণ গোটেইবোৰ একেই হয় সব একেই দিয়া আছে তো এইটো একেই হ'ব এইটো জাষ্ট এইটো চোৱা প্ৰথম আহি বল আমি ধৰি ললো যে কি বুলি ধৰিব লাগিব px = 0 ধৰি লৈছো px = 0 কৰ পৰা আহিলে কেনেকৈ আহিলে বাদ দিয়া প্ৰথম ধৰা যে px = 0 আমি কি ধৰিলো px = 0 হলো ওকে তো px ৰ ভ্যালু কি দিয়া আছে x + 5 দিয়া আছে গতিকে আমি px ৰ ভ্যালু আমি কি কৰিম x + 5 পুট কৰিম = 0 হৈ গল সো x = কিমান হ'ব তোমাৰ এটো +5 আছে সমান চিহ্ন এটো পৰে গুচি গল এটো -5 হৈ যাব গতিকে ইয়াৰ শূন্যটো কিমান হ'ল x এটো -5 এনসাৰ হৈ গল -5 গতিকে প্ৰতিটোৰ বহুপদৰ শূন্য নিৰ্ণয় কৰা ইয়াৰ শূন্যটো কিমান হ'ল -5 নেক্সট উইথ কিমান হ'ব একে আমি ধৰা হ'ল একেটো আমি এটা সমাধান ধৰা হ'লে আমি ফৰ্মুলাটি অলপ ফাস্ট কৰি দিছো তোমালোকক সমাধান বা সোলেন তাৰপিছত ধৰা হ'ল লিখিলো তো আমি লিখিম এগেইন আকৌ কি লিখিম কি ধৰিলো px = 0 নাও আমি ইয়াত লিখিম px অৰ ঠাইত কিমান দিয়া আছে x - 5 দিয়া আছে ইফালে 0 সো এইটো হ'ল এই -5 টো সমান চিহ্ন এইটো পাৰ লৈ গুচি গলে কিমান হ'ব প্লাস হলে কনভাৰ্ট হৈ যাব তাৰ মানে এটা এফালে যদি এটা এই কনসেপ্টটো শিকিলো যে মাইনাস যদি তোমাৰ সমান চিহ্ন এইটো পাৰ যদি মাইনাস হৈ থাকে কোনোবা এটা নাম্বাৰ তাক হিটো পাৰ নিব পাৰে নিলে মানে কি হ'ব চিহ্নৰ পৰিৱৰ্তন হৈ যাব যদি মাইনাস থাকে প্লাস হ'ব যদি প্লাস থাকে মাইনাস হৈ যাব তো মাইনাস আছে তো প্লাস হৈ গল গতিকে ইয়াৰ শূন্য কিমান হ'ব 5 নেক্সট আহিলে এটো ইয়াত কি দি আছে সোলেন একে আমি ধৰা হ'ল লেট বা আমি ধৰা হ'ল বুলি লিখিব পাৰো কেতিয়াবা তোমালোকে ইংৰাজীটো পাব পাৰে লেট বুলি লিখিব পাৰা লিখা থাকিব পাৰে তো এতিয়া আমি p = 0 x অৰ্থাৎ px = দিয়া আছে 2x + 5 দিয়া আছে = 0 পাতি দিলো ঠিক আছে হ'ব এটা আমি 2x এটো কি গলো -5 হ'ল এটা x = কিমান হ'ব -5/2 গতিকে x ৰ ভ্যালু কিমান পালো -5/2 হয় এটা তোমাৰ এটো আৰু এটো সেম হয় জাস্ট এটো প্লাস থাকিলে মাইনাস এটো ঠিক প্ৰথমতে গুচি যাব সমান চিহ্নৰ পৰা +2 হৈ যাব x অৰ 3 আছে 3 টো তোমাৰ 2/3 ওলাব ইয়াৰ এনসাৰ হ'ব ইয়াৰ এনসাৰটো কি হ'ব 2/3 তোমালোকে কৰি চাবা এটো হোমৱৰ্ক তোমালোকক দিলো এটো 2/3 এখানে এটো কাৰণে কি হ'ব = 0 ওলাব এটো x ৰ ভ্যালু কিমান ওলাব 0 ওলাব এটো তোমালোকে কৰি চাবা এন্ড এই দুটা তোমালোকক হোমৱৰ্ক দি দিলো তো নেক্সট আৰম্ভ কৰিম আশা কৰো তোমালোক ইমানতে শেষ হৈ গল 2.2 এই অনুশীলনীটো এক্সাৰসাইজটো তোমালোকক শেষ কৰি দিলো তাৰ পিছত ইয়াৰ পিছত তোমালোকক মই শিকাম যে 2.3 টো যদি তোমালোকে শিকিব বিচাৰা তেতিয়াহলে মোক তলত কমেন্ট কৰিব জনাবা আৰু যদি তোমালোকে ভালকৈ বুজি পাইছা তেতিয়াহলে মোৰ এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি দিবা মোৰ সৈতে কানেক্ট হৈ থাকিবা আৰু কিবা যদি বুজি পোৱা নাই তেতিয়াহলে কমেন্ট সেকশনত জনাবা বাই লগ পাম অন্য এটা ভিডিঅ'ত লগ পাম পিছত অন্য এটা ভিডিঅ'ৰ সৈতে তোমালোকক আকৌ লগ পাম বাই এতিয়ালৈ ইমানটা ৰাখিছো আৰু পিছত তোমালোকক অন্য এটা ভিডিঅ'ৰ সৈতে অন্য এটা অনুশীলনী লৈ অন্য এটা বিষয় লৈ পেলাই অন্য বিষয় নহয় একেটা বিষয় হ'ব ক্লাছ 9 ৰ অন্য এটা 2.3 যেটো এক্সাৰসাইজ আছে সেই এক্সাৰসাইজ লৈ পেলাই তোমালোকৰ মাজত আকৌ উপস্থিত হ'ম তো বলা এতিয়া নেক্সট আমি আকৌ আৰম্ভ কৰো 2.3 নেক্সট ভিডিঅ'টো তোমালোকে পাবা অৰ্থাৎ ডেসক্ৰিপচনত লিংকও পাবা আই বাটনত ক্লিক কৰিলে তোমাৰ পূৰ্বৰ ভিডিঅ'ছবিলাক পাবা আৰু ডেসক্ৰিপচনত ইয়াৰ বাকি অন্য লিংকছবিলাক মই দি দিম তাৰ পৰা ক্লিক কৰি পেলাই তুমি নেক্সট পাৰ্টটো পাই যাব পাৰিবা